নমস্কাৰ নিজৰ অফিচিয়েল ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কোনো ধৰণৰ ব্লগ নিদো। আজি মই মোৰ মনৰ কথা অলপ শ্বেয়াৰ কৰিম। যেহেতু আজি হ'ল মেট্ৰিকৰ ৰিজাল্ট দিছে, তো এইটো সময় ময়ো পাৰ কৰি আহিছোঁ। অলপ মই মোৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে ক'ম আপোনালোকক। আৰু যিসকলে উত্তীৰ্ণ হৈছে তেখেতলোকক মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে ফেইল কৰিছে তোমালোককো মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ তোমালোকে আৰু এবাৰ দিবলৈ সুবিধা পাবা আৰু এইবাৰ ভালকৈ চেষ্টা কৰা, নিশ্চয় সফল হ'বা। হাৰ নামানিবা, ফেইল হ'লাটো কি হ'ল, আৰু এবাৰ ট্ৰাই কৰা। কিজানি তাতকৈ আৰু ভাল ৰিজাল্ট কৰা। হাৰ নামানিবা, ধৈৰ্য সহকাৰে আগুৱাই যোৱা, নিশ্চয় সফল হ'বা। ৰিজাল্ট বেয়া হ'ল বুলি বা কম নম্বৰ পালোঁ বুলি বহুতৰ মনত বহুত বেয়া ভাৱ আহিব। একো বেয়া ডিচিশ্যন নল'বা। যিকোনো বেয়া ডিচিশ্যন লোৱাৰ আগত মাৰ মুখখন এবাৰ চাবা। তুমি যেতিয়া এই সংসাৰত প্ৰথম আহিছিলা মাৰ কোলাত, তেতিয়া মায়ে তোমাক চাই বহুত হাঁহি কান্দিছিলে। তুমি এনেকুৱা একো ভুল নকৰিবা যিটো নেকি গোটেই জীৱন তোমাৰ মায়ে কান্দিব পাৰে। তুমি জন্ম পোৱাৰ সময়ত মায়ে যিটো সুখ পাইছিলে সেই সুখটো তোমালোকে সদায় দিবা। আজি তুমি কিবা এটা বেয়া ডিচিশ্যন লৈ যদি এইটো সংসাৰৰ পৰা গুচি যোৱা, কাৰো একো নাযাব, কিন্তু মাৰ বুকুখন সদায় উকা হৈ যাব আৰু মায়ে সদায় চিৰদিন কাৰণে কান্দিব। সেয়া মনত ৰাখিবা। সেইবাবে সংঘৰ্ষ কৰা, আগুৱাই যোৱা, নিশ্চয় সফল হ'বা। যিসকল উত্তীৰ্ণ হৈছা তেওঁলোককো কওঁ, তোমালোকে এতিয়া কলেজ যাবা, নতুন লগ বন্ধু পাবা। ভাল কোনটো বেয়া কোনটো ডিচিশ্যন এতিয়া নিজে ল'ব পৰা হ'বা। চাই চিতি যোৱা, সদায় এতিয়া নিজৰ এটা গ'ল ছেটিং কৰি লোৱা আৰু এই গ'ল মতে কৰি যোৱা। পটককৈ বেয়া ডিচিশ্যন নল'বা। আৰু কিবা যদি কনফিউজ লাগে, যি কথা হওক মা দেউতাৰ লগত শ্বেয়াৰ কৰিবা আৰু নিশ্চয় সফল হ'বা। আৰু মা দেউতাই কোনোদিন বেয়া কথা নকয়, বেয়া ৰাস্তাত নিনিয়ে। সদায় মা দেউতাক মানি চলিবা, নিশ্চয় সফল হ'বা তোমালোকৰ। আৰু তোমালোকৰ সপোন পূৰা হওক, তাৰে মই কামনাৰে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি ইমানতে ৰাখিছোঁ।